নমস্কাৰ। গণপতিৰ চৰণত প্ৰণিপাত জনাই আৰম্ভ কৰি লৈছোঁ ৰাজজ্যোতিষৰ পাঠ সংখ্যা 6। প্ৰিয় দৰ্শকসকল, মই জানো আপোনালোকে ক্ৰম অনুসাৰে সকলোখিনি আয়ত্ত কৰি আহিছে। আমি ৰাশিৰ বিষয়ে পঢ়ি আছিলোঁ। ৰাশিৰ নাম আমি জানিলোঁ। তাৰপিছত ৰাশিৰ নামৰ দ্বাৰা কেনেকৈ মানুহৰ নামৰ দ্বাৰা কেনেকৈ ৰাশি বা নক্ষত্ৰ নং স্থিৰ কৰা হয় সেই বিষয়েও আমি জানিলোঁ। এতিয়া আমি ৰাশিৰ স্বৰূপৰ বিষয়ে পঢ়িম। ৰাশিৰ মূল স্বৰূপবিলাক কি কি সেই বিষয়ে পঢ়িম। সেইখিনি কিয় পঢ়িব লাগে সেইখিনি মই আপোনালোকক কৈ যাওঁতে ব্যাখ্যাও কৰি যাম। গতিকে ৰাশিৰ চেপ্টাৰটোত আৰু অন্ততঃ 3-4টামান ভিডিঅ' বনাব লাগিব চাগে। গতিকে তাৰপিছত ৰাশিৰ চেপ্টাৰটো আমাৰ শেষ হ'ব বুলি ভাবিছোঁ। চাই লওঁ কিমান হয়। আৰু আহকচোন আজি আৰম্ভ কৰোঁ ৰাশিৰ গুণস্বৰূপ। ৰাশিৰ স্বৰূপ। এতিয়া আমাৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। গুণস্বৰূপৰ কথা কওঁতে প্ৰথম আহিব ৰাশিৰ স্বৰ, স্থিৰ আৰু দায়িত্বক স্বভাৱ। স্বৰ, স্থিৰ আৰু দায়িত্বক স্বভাৱ। স্বৰ ৰাশি মানে গতিশীল ৰাশি, মানে খৰতকীয়াকৈ হোৱা কাম। স্থিৰ ৰাশি মানে দীঘলীয়াকৈ যিটো কাম হয় সেইটো স্থিৰ ৰাশি। আৰু দায়িত্বক, এই স্বৰ আৰু স্থিৰ দুইটাই গুণ থাকে। দায়িত্বক ৰাশিত প্ৰথম আধা ভাগ স্থিৰ ৰাশি, তাৰ পিছৰ আধা ভাগ স্বৰ ৰাশি হিচাপে ধৰা যায়। এতিয়া মেষ ৰাশিটো হ'ল স্বৰ ৰাশি। স্থিৰ ৰাশিত আহিলে বৃষ ৰাশি। দায়িত্বকৰ প্ৰথম ৰাশি হ'ল মিথুন। কৰ্কট ৰাশি স্বৰ ৰাশি। সিংহ ৰাশি স্থিৰ ৰাশি। কন্যা ৰাশি দায়িত্বক স্বভাৱৰ ৰাশি। তুলা ৰাশি স্বৰ ৰাশি। বৃশ্চিক ৰাশি স্থিৰ ৰাশি। ধনু ৰাশি দায়িত্বক স্বভাৱৰ ৰাশি। মকৰ ৰাশি স্বৰ ৰাশি। কুম্ভ ৰাশি স্থিৰ ৰাশি। মীন ৰাশি দায়িত্বক স্বভাৱ। এতিয়া মানুহজনৰ যিটো ৰাশি হ'ব, কোনোবা এজন জাতকৰ যিটো ৰাশি হ'ব, সেই ৰাশিৰ প্ৰভাৱ মানুহজনৰ গাত পৰিবই, আপোনালোকে জানে। গতিকে
যদি এই তিনিটাত ৰাশি হয় তেনেহ'লে আমি স্বৰ ৰাশি বুলি ক'ম। ইয়াৰ ভিতৰত হ'লে আমি স্থিৰ ৰাশি বুলি ক'ম, আৰু এই চাৰিটাৰ ভিতৰত হ'লে আমি দায়িত্মক ৰাশি বুলি ক'ম। এতিয়া স্বৰ ৰাশিৰ ভিতৰতো যেতিয়া আমাৰ কোনোবা এজন ব্যক্তিৰ ৰাশি হ'ব, তেতিয়া কি হ'ব, তেওঁৰ চিন্তাধাৰাবিলাক ধৰি লওক স্থিৰ নহ'ব, গতিশীল হ'ব। একেটা কথাকে ধৰি নাথাকিব। যেনে ধৰি লওক প্ৰেম ভাল পোৱাৰ ক্ষেত্ৰত তেখেতে ভাল পোৱা ত্যাগো কৰিব পাৰে, বা যিকোনো এটা তেখেতৰ নিজৰ যিটো মটিভ থাকিব সেইটো সম্পূৰ্ণ টাইট হিচাপে ধৰিব নোৱাৰে। তেওঁৰ যিটো লক্ষ্য তেওঁ সেইটো সিমান জোৰ কৰি ধৰিব নোৱাৰিবও পাৰে। কিন্তু স্থিৰ ৰাশিৰ ক্ষেত্ৰত সেইটো নহ'ব। স্থিৰ ৰাশিৰ ক্ষেত্ৰত মানুহজনে যিটো এবাৰ ক'লে, এবাৰ বুলি ভাবিলে, এবাৰ লক্ষ্য স্থিৰ কৰিলে, তাৰপিছত তেওঁ ইফাল সিফাল নহয় আৰু। আপুনি যিমান বুজক, যিমান যি কৰক, তেখেতসকলৰ ডিচিশ্যন সলনি নহয়। আৰু দায়িত্মক ৰাশিৰ ক্ষেত্ৰত আহিব আপোনাৰ সলাবও পাৰে ডিচিশ্যন, নসলাবও পাৰে, তেনেকে ভাবিব লাগিব। কোনোবা এজনৰ যদি আমি চাবলৈ আমাৰ গুৰিতে আহে, আমি প্ৰথমতে যেতিয়া ৰাশি চাম, ৰাশি চাই মানুহজনৰ স্বভাৱৰ বিষয়ে আমি গম পাম যে স্বৰ স্থিৰ নে দায়িত্মক। তাৰ ওপৰঞ্চি স্বৰ ৰাশিত আপোনাৰ যিকোনো কাৰ্য লগ্ন আপোনালোকে পিছত বুজিব। ধৰি লওক ৰাশি কথাকে ক'লো, ৰাশি স্বৰ ৰাশিত আপোনালোকৰ ক'ৰবাত যাত্ৰা কৰা, সোনকালে ঘূৰি আহিব, খেতি আৰম্ভ কৰা। স্থিৰ ৰাশিত আকৌ আপোনাৰ গৃহ প্ৰৱেশ, যদি স্থিৰ ৰাশি হৈ থাকোঁতে আপোনালোকৰ গৃহ প্ৰৱেশ হয়, তেতিয়াহ'লে বহুত দিন ঘৰখনত বাস কৰিব পাৰিব। কোনোবা দোকান আৰম্ভণি কৰিছে, স্থিৰ ৰাশিত কৰক। দায়িত্মক ৰাশিৰ এটা স্থিৰ, এটা স্বৰ, গতিকে দায়িত্মক ৰাশিৰ কোনো আপুনি হেৰি কৰিব নোৱাৰে। তাৰ কিছুমান আছে। তাৰপিছত আপুনি স্থিৰ ৰাশিত গৃহ প্ৰৱেশ, দোকান প্ৰৱেশ, এনেকুৱা ধৰণৰ যিখিনি মানে স্থিৰ। স্বৰ ৰাশিত আপোনাৰ ধৰি লওক আপোনালোকে দেখিছেই চাগে, দুৰ্গা পূজাৰ দশমীত লিখা থাকে স্বৰ লগ্নে দেৱী বিসৰ্জন। এই স্বৰ লগ্নে দেৱী বিসৰ্জন বুলি লিখা থাকে, কিন্তু আমাৰ মানুহবিলাকে বুজিয়ে নাপায় স্বৰ লগ্নে বুলি দেৱীৰ বিসৰ্জন বুলি কিয় কৈছে। আচলতে কি হয়, স্থিৰ লগ্নত যদি দেৱীৰ বিসৰ্জন দিবলৈ হয় তেনেহ'লে দেৱী নাযায়। স্বৰ লগ্ন যেতিয়া সেই সময়ত লগ্নটো স্বৰ ৰাশিত থাকিব, মেষ, কৰ্কট, তুলা বা মকৰ, এই চাৰিটাৰ ভিতৰতে দেৱীক বিসৰ্জন দিবই লাগিব। কেনেবাকে যদি স্থিৰ লগ্নত সোমোৱাৰ পিছত দেৱীৰ বিসৰ্জন দিলে তেনেহ'লে দেৱী বিসৰ্জন নহয়, দেৱীৰ সেই জেগাতে ৰৈ যাব। গতিকে এই কথাটো বৰ মানি চলিবলগীয়া কথা, স্বৰ স্থিৰ দ্বৈত্মক। কিন্তু আমাৰ সমাজত দেখা যায় যে এইটো সিমান ফ'ল' নকৰে, বা তেখেতসকলে জানিও নজনাৰ ভাৱতেই হওক বা আপোনাৰ মন নিদিয়াৰ ভাৱতেই হওক বা নজনাৰ ভাৱতেই হওক, এই কথাটো কিন্তু ফ'ল' নকৰে। মই সেইটো আগতে মোৰ নিজৰ অভিজ্ঞতাৰ পৰা সেই কথাষাৰ ক'লোঁ। গতিকে আপোনালোকে স্বৰ স্থিৰ আৰু দায়িত্মকৰ বিষয়ে জানিলে। আগৰ পাঠত আমি আৰু গুণস্বৰূপৰ বিষয়ে উল্লেখ কৰিম। আপোনালোকে ক্ৰম অনুসাৰে পাঠখিনি আৰম্ভ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।